তেওঁ নিজে চাহ ভাত বনাই আমাক খুৱাই থাকে। তেওঁ নিজে চাহ ভাত বনাই আমাক খুৱাই থাকে। ভণ্টি হেৰি কিডনেপ হৈ গ'ল। কোনে কৰিলে? আমাৰ হেৰি মাহীৰ ল'ৰা। কি নাম তাৰ? তাৰ নাম মৰণ দাস। মৰণ দাস। হয়। এইখিনি কি জেগা কয়? বামুণগাঁও ব্লক অফিচ। ছোৱালীজনী আপুনি কি হয়? ছোৱালীজনীৰ দাদা হয়। থানাত জনাইছে নে নাই? থানাত জনাইছো, পুলিচে একো একশ্যন লোৱা নাই। কিমান দিন হ'ল থানাত জনোৱা? হৈ গ'ল 10-12 দিন। এজেহা দিছে ন? হয়। পুলিচে কি কয়? পুলিচে কৈছে সাক্ষী নহ'লে আমি একো কৰিব নোৱাৰো, সাক্ষী লাগিব বোলে। আমি সাক্ষী ক'ৰ পৰা পাম? এই ছোৱালীজনী যে কোনে লৈ গ'ল ঘৰৰ পৰা? ছোৱালীজনী লৈ গৈছে মৰণ দাসে। মৰণ দাস কোন হয়? মৰণ দাস আমাৰ মাহীৰ ল'ৰা হয়। এতিয়া বৰ্তমান ক'ত আছে? একো সংসদ পোৱা নাই ন? নাই, একো পোৱা নাই। মোৰ ঘৰৰ কাষৰে এজনী ছোৱালী বিয়া দিছিলোঁ আমি এই বিজুলীত। বিজুলীত বিয়া দিয়াৰ পিছত ছোৱালীজনী মাকৰ ঘৰলৈ কিবা তেখেতলোকৰ কিবা পৰম্পৰা আছে। বিয়াৰ পিছত ফিয়া যাত্ৰা খোৱা এটা নিয়ম আছে। তেওঁলোকে ফিয়া যাত্ৰা খাবলৈ আহিলে আৰু আহি পেলাই ছোৱালীজনী ইয়াতে 10-12 দিনমান আছিলে। থাকাত এই ছোৱালীজনীক কাকি এটা ল'ৰাই মৰণ দাস নামৰ ল'ৰাটোৱে নিলে যে লগত যে লৈ গ'ল। এতিয়ালৈকে ছোৱালীজনী আমি ফিৰাই নিদিলেহি আৰু ছোৱালীজনী এতিয়ালৈকে কোনো অনুসন্ধান পোৱা নাই। কিডনেপ হৈছে বুলি ভাবে নেকি? আমিতো সন্দেহ কৰিছোঁ কিডনেপ কৰি নিছে, কাৰণ ইয়াৰ পৰা ছোৱালীজনী যাওঁতে সেই ল'ৰাটোৰ লগতে যে গৈছে, ওচৰৰ আশে পাশে মানুহ দেখিছে, সেইমতে সেই ল'ৰাটোৱে নিছে। আমাৰো পুৰা বিশ্বাস সেই ল'ৰাটোৱে কাৰোবাক নি বিক্ৰী যে কৰিছে বা কাৰোবাক যে দিছে বুলি আমি পুৰা বিশ্বাস তাৰ ওপৰতে। সিয়ে নি দিছে আমাক, আমাৰ পুৰা সন্দেহ তাৰ ওপৰত। ছোৱালীজনী বিজনীলে বিয়া দিছিলে? হয়, বিজুলী বিয়া দিছে। পুলিচক আপোনাৰ এজাহাৰ দিয়া হৈছে নাই? পুলিচৰ ইজাহাৰ দিছিলে, এই 1 তাৰিখে দিছিলে, যোৱা ইংৰাজী 1 তাৰিখে ইজাহাৰ দিছিলে। ইজাহাৰ পিছৰ পৰা তেখেতলোকে অনুসন্ধান কৰি বিচাৰ বিচাৰি কৰি তেখেতলোক ইয়ালৈ আহিছোঁ। তেখেতলোকেও বহুত বিচাৰিছে, ক'ৰবাত আমাক লৈ গৈ পেলাই গাড়ী মানে এসপ্তাহৰ পৰা পুলিচে এতিয়াও বিচাৰি পোৱা নাই। আৰু ল'ৰাটো শুনিছোঁ তাৰ পৰা বোলে ফোনো আহি থাকে মাজে মাজে। ফোন আহিলে কথা পাতে। আমি এই কথাটো কৈছোঁ যে এই কথাটো থানাত পোৱা হৈছে নে নাই, যে ফোন আহি থাকে, যে ফোনৰ কলটো ৰিচিভ কৰি পেলাইতো থানাত ক'ব লাগে নম্বৰটো। তেতিয়া কৈছে আমি নম্বৰটো দিছোঁ থানাই বিচাৰি আছে। পুলিচ ব্যৰ্থ হৈছে বুলি ভাবে নেকি আপুনি বিচৰাত? নাই, আমিতো ভাবিছোঁ আমিতো আৰু দেখিছোঁ পুলিচে বিচাৰি আছে। এতিয়া তেখেতলোকে কিমানখিনি বিচাৰিছে, কিমানখিনি তেখেতলোক আগবাঢ়িছেতো আমি ক'ব নোৱাৰোঁ সঠিক, কিন্তু তেখেতলোকে কিন্তু মই জনামতে তেখেতলোকে চেষ্টা কৰিছে কিন্তু।